আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ পৰা স্বাগতম জনাইছোঁ। আৰু আজি আমি এনেই অকণমান ওলাই আহিছোঁ ফুৰিবলৈ। আৰু এই যে আপোনালোকে যে পিছফালে দেখা পাইছে এইখন হৈছে আমাৰ শ্মশান খালী। মানুহ ঢুকালে ইয়াতে দাহ সংস্কাৰ কৰা হয়। আৰু ব'লক তেনেহ'লে এতিয়া মোৰ এলেকাত। আৰু এইখনেই হৈছে আমাৰ শেষৰ ঠাইখন। আমি য'তেই নাথাকোঁ কিয়, যেনেদৰেই নাথাকোঁ কিয়, শেষৰ সময়ত আমি ইয়াৰ পৰাই চিৰবিদায় ল'ব লাগিব। আৰু এই ঠাইখিনি চিনাকি যেন লাগিছেনে বাৰু? নিশ্চয় যোনে মৰমজান চিনেমাখন চাইছে তেওঁলোকৰ হয়তো এই ঠাইখিনি পৰিচিত। 2014 চনত মুক্তি লাভ পোৱা মৰমজান নামৰ চিনেমাখনৰ কিছু অংশ ইয়াতে শ্বুটিং কৰা হৈছিল। আৰু ইমান ধুনীয়া চাই। এই ল'ৰাটোক চাওকচোন, একদম ওপৰতো উঠিব নোৱাৰে, সৰু হৈ আছে সেইকাৰণে তলতেই একদম পূৰা চাইকেল চলাই গৈ আছে। আমিও যেতিয়া আগতে সৰু থাকোঁ, চাইকেল যেতিয়া প্ৰথম চলাবলৈ শিকোঁ, তেতিয়া এনেকুৱা মতা চাইকেলতে উঠি পেলাই একদম, যিহেতু আমাৰ ঘৰটো ৰাস্তাৰ পৰা অকণমান ভিতৰত, সেইকাৰণে একদম ঘৰৰ পৰা ৰাস্তালৈ আৰু ৰাস্তাৰ পৰা ঘৰলৈ চলাই থাকোঁ। এবাৰ কি হৈছিল জানেনে নাই? এবাৰ এডাল হেলনীয়াকৈ নাৰিকল গছ আছিল, সেই নাৰিকল গছৰ মূৰাটোৰ মানে ওপৰলৈ চাইকেলখন উঠি গৈছিল চলাওঁতে। আৰু ব'লকচোন তেনেহ'লে আজি মোৰ লগত আমাৰ গাঁওখনৰ কিছু এটা ধুনীয়া অংশ আপোনালোকে উপভোগ কৰক ন। বেলেগ কোনোবা ঠাইত যোৱা যেন লাগিছে। আমাৰ গাঁওখনতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে। বহুত দিনৰ মূৰত আহিলোঁ এইফালে ফুৰিবলৈ, আৰু আহি পেলাই সঁচাকৈ বহুত ভাল লাগিছে, মনটো ভাল লাগিছে। আৰু কয় যে মানুহে মাজে মাজে ঘূৰি ফুৰিব লাগে, তেতিয়া ঘৰৰ ভিতৰতে থাকিলে কেতিয়াবা অকণমান মন চন বেয়া লাগি থাকে, সেইকাৰণে অকণমান ওলাই আহিব লাগে। ওলাই আহিলে মানুহৰ মন চনো ভাল লাগে। বহুত দিন হ'ল আপোনালোকৰ মাজলৈ কোনো ভিডিঅ' আগবঢ়োৱা নাই, সেইকাৰণে ভাবিলোঁ আজি অকণমান ওলাই আহোঁ, অকণমান মনটোও ভাল লাগিব, আপোনালোকক ভিডিঅ' এটাও দেখাব পাৰিম। ধুনীয়া ঠাই, ধুনীয়া গাঁও। ব্যস্ততা ভৰা জীৱনৰ পৰা আঁতৰি অকণমান প্ৰকৃতিৰ লগত জড়িত হৈ থাকিব লাগে। জানেনে, প্ৰকৃতিয়ে আমাক কেতিয়াও নিৰাশ নকৰে। কেতিয়াবা মন চন বেয়া লাগি থাকিলেও আহিবচোন প্ৰকৃতিৰ একোলা বহিবলৈ, আপোনালোকৰ মন শান্তি লাগি যাব। হয়, কেতিয়াবা দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়, সেইকাৰণে কেতিয়াবা মনত অকণমান দুখে আগুচি ধৰে। যদিও জীৱনটো আছে যিহেতু, সুখ দুখ এই দুয়োটাই থাকিব নহয় জানো। সুখত আমি অতি বেছি আনন্দিত হৈ দুখৰ সময়ত যদি সেই দুখখিনি সহ্য কৰিব নোৱাৰোঁ, কেনেদৰে হ'ব? আৰু এনেকুৱা পৰিৱেশততো আৰু বেছি শান্তি পোৱা যায়। ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া হৈ আছে, এফালে পাহাৰ। আৰু দেখিছেনে, ইয়াতে গাড়ী ঘোঁৰাত এনেকুৱা কোনো উৎপাত নাই, ধুনীয়াকৈ মানুহে চাইকেল চলাই আহিছে, গুচি গৈছে। আৰু বহুত দিনৰ পৰা ভাবিও আছিলোঁ আপোনালোকৰ মাজলৈ কিবা এটা ভিডিঅ' আগবঢ়াম। আকৌতো যোৱাও নাছিলোঁ যিহেতু, সেইকাৰণে আকৌ ভাবোঁ যে আপোনালোকৰ মাজলৈ ভিডিঅ' দিম হয়, কিন্তু কি ভিডিঅ' দিম, মই দেখোন ক'তো যোৱাই নাই, আৰু তেনেকৈ যাবলৈ সময়ো পোৱা নাই। অকণমান ব্যক্তিগত কামত অকণমান ব্যস্ত হৈ থকাৰ কাৰণে ক'তো যাবলৈ সময়ো পোৱা নাই। সেইকাৰণে ভাবি আছিলোঁ যে কি দিম। আজি এইফালে ফুৰিব আহিলে ভালে হ'ল, ভাবিলোঁ ফুৰিব আহোঁতে এটা ভিডিঅ' বনাই দিওঁ। যিহেতু সন্ধিয়া নামি আহিবৰ হ'ল, সেইকাৰণে ময়ো যাওঁ লৰালৰিকৈ ঘৰলৈ, নহ'লে মায়ে গালি দিব ইমান দেৰিলৈ বাহিৰত থাকিলে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই, ধন্যবাদ।